নমস্কাৰ আপোনালোক সকলোকে আৰু গম পাইছে যিসকলে মোৰ ভিডিঅ'সমূহ চাইছে আৰু মই বৰ্তমান আছো ট্ৰেইনিঙত মিজোৰাম ইণ্ডিয়ান আৰ্মি ট্ৰেইনিং চেণ্টাৰ CIJWS আৰু তাৰ বাবে আপোনালোকক একো ভিডিঅ' দিব নোৱাৰিম আৰু এমাহ ধৰি আমাৰ ট্ৰেইনিং হ'ব ইয়াত আৰু তাৰ মাজত বহুত কষ্ট হয় ফিজিক্যালি মেন্টালি আৰু তাৰ মাজত মই মোবাইল ইউজ কৰিবলৈ তেনেকৈ নাপাওঁ যিটো সময়ত পাওঁ আৰু তাতো আমাৰ ক্লাছ থাকে মোবাইলৰ বিভিন্ন ধৰণৰ ক্লাছ থাকে সেইটো আপোনালোকৰ আগত দিব নোৱাৰোঁ আৰু যিখিনি ভিডিঅ' আৰু মই এতিয়া ভিডিঅ'টো বনাই আছোঁ মোৰ বন্ধুৱে তাৰ পৰা হুলস্থুল কৰি আছে এনেকৈ বোলে কৰি থাক আৰু যিয়ে নহওক বন্ধু নহয় আচলতে আন্ধাৰত বন্ধু বুলি কৈ পালোঁ গুৰুজীয়ে দেখিছিলে গুৰুজী কষ্টৰ মাজত কি ক'ব বিচাৰে নতুনকৈ অহা প্ৰজন্মক আপুনি নতুনকৈ প্ৰজন্ম মানে ভালকৈ ট্ৰেইনিংটো কৰি যাওক আমিতো আৰু চাকৰি এতিয়া ৰিটায়াৰ ল'বলৈ হ'ল আৰু বেছি দিন নাই আৰু ঠিকে আছে থেংক ইউ আপোনালোকে ভালকৈ কৰক এই আৰু মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল আৰু এনেকুৱা নতুন বছৰ শুভেচ্ছা থাকিল ৰাইজলৈ বাই বাই আৰু মাঘ বিহু আহি আছে আপোনালোক মাঘৰ বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ উলগ জনালোঁ আৰু তেনেকৈ মাঘ বিহু নাপাম যিহেতু ট্ৰেইনিং চলি আছে আৰু ইয়াত আৰ্মিত মাঘৰ বিহু কিবা বুলিবলৈ কোনো নাথাকে যিয়ে নহওক এনেকৈ মৰম আশীৰ্বাদ কৰি থাকিব আৰু সকলোৱে কি ক'ব আৰু যদি ট্ৰেইনিঙৰ নতুনসকল যিসকলে এনেকৈ ট্ৰেইনিঙৰ সুবিধা পায় ট্ৰেইনিং কৰিব আপোনালোকে বহুত কথা শিকিব পাৰিব আপোনালোকে আৰু যিখিনি আমি শিকিব নোৱাৰোঁ এইখিনি আপোনালোকে শিকিব পাৰিব আৰু যিসকল দিনে ৰাতে কষ্ট কৰি আছে তোমালোকে নাভাবিবা যে আমি সদায় 5 কিলোমিটাৰ দৌৰিছোঁ 1600 মিটাৰ দৌৰিছোঁ 3200 মিটাৰ দৌৰিছোঁ তাৰপিছত আৰু আমি আৰু ট্ৰেইনিং পাছ কৰা মানে যদি চাকৰি পাওঁ তাৰপিছত দৌৰিব নালাগে চবৰে ডিউটিবিলাক বেলেগ বেলেগ ধৰণৰ তাৰপিছতো দৌৰি থাকিব লাগিব এতিয়া মোৰে চোৱাচোন চাকৰি এতিয়া 10 বছৰ ৰানিং হ'ল কিন্তু মই আজি পৰ্যন্ত দৌৰিবলগীয়া হয় এক্সাৰচাইজ কৰিবলগীয়া হয় বিভিন্ন ট্ৰেইনিং চিটুৱেশ্যন ফেচ কৰিবলগীয়া হয় কি ক'বা চাকৰিত ভৰ্তি হৈছোঁ যেতিয়া কৰিব লাগে আৰু কিছুমান ক্ষেত্ৰত কিছুমান ব্যক্তিয়ে বা নকৰে বা নোৱাৰেও তেনেকৈ চবৰে ডিউটিবিলাক বেলেগ বেলেগ চবৰে নিজৰ নিজৰ ডিউটিতে ভালকৈ কৰি আছে যিয়ে নহওক ধন্যবাদ আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে আৰু এনেকৈ সদায় মৰম আশীৰ্বাদ ছাপোৰ্ট কৰিব পুনৰ আপোনালোকক মাঘৰ বিহু সকলোকে শুভেচ্ছা জনালোঁ আৰু আমাৰ ট্ৰেইনিঙত অহাৰ কাৰণে আমাক সন্মানীয় আমাৰ CM ছাৰ আৰু লগতে আমাৰ অসম আৰক্ষী সঞ্চালক প্ৰধান GP সিং ছাৰো আমাক ধুনীয়াকৈ ফেচবুকত টুইট কৰিছে আৰু আপোনালোকে দেখা পাইছে আৰু ট্ৰেইনিঙৰ কিছুমান বস্তু কেমোফ্লাইজ কেনেকৈ আমি কৰি জংঘলত বিভিন্ন ট্ৰেইনিং হয় ইয়াৰ এই ফটো দুখন মানো আপোনালোকে দেখা পাব এই ভিডিঅ'টোত আৰু এনেকৈ মৰম আশীৰ্বাদ কৰি থাকিব সদায় আৰুনো কি ক'ম তেতিয়াহ'লে সকলোকে বাই বাই ট্ৰেইনিংটো ভালকৈ কৰি লওঁ আশীৰ্বাদ কৰিব তাৰপিছত আপোনালোকক আকৌ পুনৰ ভাল ভাল ভিডিঅ' দি থাকিম তেতিয়াহ'লে সকলোকে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ এনেকৈ মৰম আশীৰ্বাদ কৰি থাকিব